ওকে মোৰ এতিয়া নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো বাগানৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মানুহ লগাই থৈ আহিছোঁ, গতিকে চাই থাকোঁচোন দিনটো কি কি কৰোঁ কি কি নকৰোঁ সকলোবিলাক দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো চাই থাকক। চাওকচোন একদম সেউজীয়া সেউজীয়া। ৰাতিপুৱা উঠি সেউজীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা বতাহ। আজি বতৰটো একদম কিবা ধুনীয়া কৰি আছে, বৰষুণ নাই কিন্তু একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। পাত ছিঙিব হৈ গ'ল, মানুহ লগাই থৈ আহিছোঁ। গতিকে চাই থাকক। আজি শুনে ৰাজমাহ বনাই আছে, খাই মজা লাগিব। ৰাজমাহ আপোনালোকে খাই কেনেকুৱা পায় জনাবচোন। মই হ'লে ৰাজমাহ বনালে বিৰাট ভাল পাওঁ দেই। টেন আহি গ'ল ৰাজমাহ। ৱাও, কালাৰটো কি ধুনীয়া হৈছে ন। ওপৰত ধনিয়া পাত দি দিছে, বিৰাট ধুনীয়া লাগিছে দেই। আপোনালোকে খালে কেনেকৈ বনায় কমেণ্টত দিবচোন দেই। এতিয়া আমি খাম। ৱাও, কি মজা হৈছে। এই ছবিখন অৰ্ডাৰ দিছিলে মোৰ বোকাহঁতৰ লগৰ এজনে, তাকে আজি দিবগৈ লাগে ছবিখন। তাকে ছবিখন আঁকি প্ৰায় সম্পূৰ্ণ হৈছে, কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। আপোনালোকেও যদি এনেকৈ অৰ্ডাৰ দিব বিচাৰে মোক ফেচবুকত কণ্টেক্ট কৰিব। এখন পাত চাত দি বাইণ্ডিং কৰি পেলাই দি থৈ আহিবগৈ লাগিব। একেখন এক্ৰিলিক দি আঁকিছোঁ। পাত দিব সময় হৈ গ'ল, এই গাড়ী আহিছে পাত নিবলৈ। আজি পাত ইমানেই, এতিয়া পাতবিলাক জুখিব আৰু। পাত দি মেলি হৈ গ'ল। মই এতিয়া এই ছবিখন বাইণ্ডিং কৰাবলৈ আহিছিলোঁ। বাইণ্ডিং কৰাই প্ৰায় হৈয়ে গৈছে। লগৰজন ৰখি আছে এই টাউনতে। মই এইখন ছবিখন দিমগৈ এতিয়া আৰু। আজি আমাৰ ৰাতিৰ ভাত সাজ। আজি ৰাতিৰ ভাত সাজত আছে ব্ৰইলাৰ চিকেন ফ্ৰাই, দাইল আৰু ভাত। নেমু এক পিছো আছে। এতিয়া আমি দুজনে ব্ৰইলাৰ চিকেন হ'লে এনেকৈ খাম আৰু ফ্ৰাই কৰি খাই ভাল পাওঁ, আৰু এনেকৈ দাইল অকণমান হ'লে ভাল লাগে আৰু। আপোনালোকে ব্ৰইলাৰ চিকেন কেনেকৈ খাই জনাবচোন দেই। আমি এনেকৈয়ে খাওঁ। ভাত খাই উঠি হৈছিলে মাত্ৰ কিচিবৰ ফোন আহি গ'ল। তাৰপিছতে ভণ্টিয়ে ভিডিঅ' এটা পঠিয়ালে, বোলে মামীয়েকৰ ৰিলচ কেনেকৈ চাই চাচোন দাদা। দেখিছেনে কেনেকৈ ৰিলচ চাই আছে। বেলেগৰ ৰিলচ আকৌ নাচায়, মামীয়েকৰ ৰিলচটো লগালেহে চায়। বেলেগৰ ৰিলচ লগালে একদম কান্দি কিবা হৈ যায়, থৰ লাগিছে দেখিছে। ভিডিঅ'টো আজিলৈ ইমানেই, কেনেকুৱা পালে জনাব কমেণ্টত।